Standing in the cold, cold rain, I don't even feel the pain. Anything to step away, I know. Welcome back to Western Vlogs. So আজি vlog পুৰা ধামাকা হ'ব। তো গোটেই ভিডিঅ' চাব ভালকে। আজি একদম মজা ভিডিঅ' বনাম, চাই দিয়ক। আমি অকল তো এতিয়া আপোনালোকৰ পৰা গাড়ী উঠিলো। Standing in the cold, cold rain, I don't even feel the pain. Anything to step away, I know we could both do better. Wish you would've left me here. Now I'm just controlled by fear. What's the point in our reflection if you never look in the mirror? Counting the days until you're gone, waiting for us to carry on. Oh, I'm running, what am I running from? Time's going by, but where's the time going? I tried to give you everything, you took it all and took it for granted. If you're still falling out of love, maybe it's 'cause it's not enough. মেইন গেটৰ পৰা সোমোৱাতে আপোনালোকে এনেকুৱা দেখা পাব। চাওক না গাইজ, চাওক মই দেখা চবতকৈ ডাঙৰ মল। চাওক এবাৰ ইমান মানে কি কম। ইয়াত বেলেগ বেলেগ গেট আহি থাকে, আপোনালোকে দেখা পাই আছে। বৰ্তমান বেলেগ, এতিয়া আহিল বেলেগ, এনেকুৱা গেট আহি থাকে ইয়াতে। এটা এনে স্পৰ্টিং চালোঁ 3499। ওপৰৰ পৰা দেখিবলৈ এনেকুৱা দেখাত। দেখি আছে আপোনালোকে লিভাইছ ষ্ট'ৰ গোটেই ইয়াতে মানে পূৰা অৰিজিনেল লিভাইছৰে পাব গোটেই অল শ্বু ষ্ট'ৰ। ইয়াতে মানে সকলো ধৰণৰ মানে জোতাৰ পৰা চব কিছু পাই যাব শ্বু। এইখিনি মানে গোটেই লেডিজ প্ৰডাক্ট। হ'ল চিটি চেণ্টাৰ পূৰা হ'ল। মই ৰকাটোৰ ইয়াতে একো নাই, তো মই যাওঁ বঢ়িয়াকৈ। এতিয়া মানে ইমান গৰম লাগছে, মানে কেনে ক'ব নোৱাৰিম। তাতে মানে এচি আছিল, ভাল লাগি আছিল। গলাৰ লগে লগে মানে একদম পূৰা গৰম, ইমান গৰম। এতিয়া গৈ আছোঁ বাৰ্ড ষ্ট'ৰ। তো মানে আমাৰ অমিত ভাইক লাগে, চৰাই লাগে, তো সি মোক কৈ পঠাইছিল। তো এতিয়া যাওঁ, চাওঁ কি কি আছে পক্ষী। এতিয়া গৈ আছোঁ গণেশগুৰি, পক্ষী আনিব। বাৰ্ড ষ্ট'ৰ এখন আছে তাতে, তো তাতে গৈ আছোঁ। ট্ৰেইন আছে 5 PM, তো অলপ সোনকালে যাব লাগে। বাছখন মানে ইমান লাহে লাহে যাই আছে, মানে কি ক'ম আৰু। ষ্ট'ৰখনত গ'লোঁ, অনলি অষ্ট্ৰেলিয়ান বাৰ্ড আছে। তো অমিতা তাতে অষ্ট্ৰেলিয়ান বাৰ্ড আছে, চ' নালাগে চিলেক্ট নকৰোঁ আৰু। আহি পাইছে, মিছ হৈ গ'লে আজি চেছ। ট্ৰেইনত উঠিলোঁ, তো গৈ আছোঁ। টাইম মোটামুটি 9:50 মান লাগি যাব যোৱাতে। 9:50 নহ'লে 9:30 मानत যাই পাম गोवालपाड़ा। क्या चाहिए आपको? बड़ी बोतल चाहिए, ठंडा छोटा नहीं चलेगा। मेरे पास उतना पैसा नहीं है, छोटा सा ले लूँ, छोटा सा होगा। ঠাণ্ডা খুজি আছিল, মোৰ লগত মানে ইমান পইচা নাছিল। ডাঙৰ ঠাণ্ডা লাগে, তো মই 20 টকাৰ এটা সৰু চাই ফ্ৰুটি কিনি দিলোঁ। ভাজি গ'লোঁ, নহ'লে টিকেট নাপালোঁ আজি। আহোঁতে ইমান মানে দেৰি হৈ গৈছে। মানে অমিত ভাইয়ে বস্তু আনবা দিছিলোঁ, গৈছিলোঁ, বস্তুটো নাপালোঁ। মানে এইফালে মোৰ টিকেট ট্ৰেইনে মিছ হৈ গ'লে মোৰ। কেনেকৈ
পালোঁ আহি ৰাজ দীপৰ বিল পালোঁ দীপৰ See you soon guys, লগ পাম এটা নতুন ভিডিঅ'ত। তো সাবস্ক্ৰাইব কৰি দিবা A16 ব্লগছ।